নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰ ইউটিউব চেনেললৈ। আৰু আপোনালোক সকলোলৈকে ৭৪তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু ওলগ জ্ঞাপন কৰিছোঁ। আজি আমি জানিম 1947 চনৰ 15 আগষ্টত যে ভাৰত স্বাধীন হৈছিল তাৰ লগত সংগতি থকা কিছুমান ভাৰতৰ বিষয়ে জানিবলগীয়া কথা। আপোনালোকে বাৰু জানেনে, যেতিয়া ভাৰতে প্ৰথম বৰ্ষৰ স্বাধীনতা দিৱস উদযাপন কৰিছিল সেই সময়ত জাতিৰ পিতা মহাত্মা গান্ধী সেই অনুষ্ঠানত থকা নাছিল। কাৰণ সেই সময়ত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও আনফালে বেংগলত হিন্দু আৰু মুছলিমৰ সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষ ৰুদ্ধ কৰিবলৈ মহাত্মা গান্ধীয়ে স্বাধীনতা সভাত উপস্থিত থাকিব পৰা নাছিল। আপোনালোকে বাৰু জানেনে, আমাৰ যেতিয়া প্ৰথম বৰ্ষৰ স্বাধীনতা দিৱস পালন কৰা হৈছিলে তেতিয়া ভাৰতবৰ্ষৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় সংগীত নাছিল। যদিও ৰাষ্ট্ৰীয় সংগীত তথা জনগণ মন এই কবিতাটো 1911 চনতে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখি উলিয়াইছিল। তথাপিতো এই কবিতাটো 1950 চনতহে স্বাধীনতা দিৱসত গোৱা হৈছিল আৰু তাৰ পাছতহে ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল। তাৰ আগলৈকে আমাৰ ভাৰতৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় সংগীত নাছিল। আপোনালোকে বাৰু জানেনে, আজি যে অকল আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস নহয়, আজি অৰ্থাৎ 15 আগষ্টত ভাৰতৰ লগতে আৰু বহু কেইখন দেশেও স্বাধীনতা লাভ কৰিছিল। 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ লগতে আৰু কংগো, চাউথ কোৰিয়া, ব্ৰাহ্মীণ আদিতো স্বাধীনতা দিৱস পালন কৰা হয়। আপোনালোকে হয়তো শুনিছে ৰেডক্লিফ লাইনৰ কথা, কিন্তু কি ৰেডক্লিফ লাইন? ৰেডক্লিফ লাইন হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্ডাৰৰ যোনডাল লাইন, সেই লাইনডাল আঁকিছিল ক্ৰিল ৰেডক্লিফ নামৰ এগৰাকী ব্ৰিটিছ লয়াৰে। আৰু তেখেতৰ নামৰ ওপৰত ভিত্তি কৰিয়ে এই লাইনডালৰ নাম দিয়া হয় ৰেডক্লিফ লাইন। যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে সেই সময়ত ভাৰতত সোণৰ মূল্য বাৰু কিমান আছিল? সেই সময়ত ভাৰতৰ সোণৰ মূল্য আছিল 1 গ্ৰামত মাত্ৰ 88.62 টকা। 1947 চনৰ 14 আগষ্টৰ ৰাতি 12 বজাত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই স্বাধীনতাৰ ইণ্ডিয়াছ ট্ৰেজ উইথ ডেষ্টিনি নামেৰে ভাষণ দিছিল। কিন্তু কিয় ৰাতি 12 বজাত ভাষণ দিছিল? ৰাতিপুৱাতো এই ভাষণটো দিব পাৰিলে হয়, নহয়নে? কাৰণ যে লৰ্ড মাউণ্টবেটেন বাবে 15 আগষ্টৰ দিনটো শুভ আছিল, কিন্তু আমাৰ ভাৰতীয় হিন্দু কেলেণ্ডাৰ আৰু জ্যোতিষীসকলৰ বাবে এই দিনটো অশুভনীয় বুলি গণ্য কৰা হৈছিল। কাৰণ হিন্দু কেলেণ্ডাৰ অনুসাৰে বেলি ওলালে দিন বুলি ধৰা হয়। সেইবাবে 14 আগষ্টৰ ৰাতি 12 বজাতে জৱাহৰলাল নেহেৰু ডাঙৰীয়াই স্বাধীনতা দিৱসত ইণ্ডিয়া ট্ৰেজ উইথ ডেষ্টিনি ভাষণ দিছিল 14 আগষ্টতে। আপোনালোকে বাৰু জানেনে, আমাৰ যিখন জাতীয় পতাকা সেইখন কোনে প্ৰস্তুত কৰি উলিয়াইছিলে? আমাৰ যিখন জাতীয় পতাকা সেইখন প্ৰস্তুত কৰি উলিয়াইছিলে পিংগালী ভেংকায়া দেৱে। গতিকে হয়তো আজি আপোনালোকে আমাৰ স্বাধীন ভাৰতৰ বিষয়ে তথা সেই সময় বহু কথা জানিব পাৰিলে। এনেধৰণৰ বহুত ধৰণৰ জ্ঞানেৰে ভৰপূৰ তথা জানিবলগীয়া কথা জানিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে এই তথ্যসমূহ বিতংভাৱে পঢ়িব বিচাৰে তেতিয়াহ'লে তলত এটা লিংক দিয়া থাকিব, লিংকটোত গৈ পেলাই আপোনালোকে এই সম্পৰ্কে বিতংভাৱে পঢ়িবলৈ পাব। ধন্যবাদ।